পশ্চিম বৰিগাঁও গাঁও পঞ্চায়তত সমবায় সমিতিৰ নিযুক্তিৰ অনিয়মৰ অভিযোগ। ভূমিদাতা পৰিয়ালৰ সদস্যক বঞ্চিত কৰি অন্য লোকক নিযুক্তিৰ প্ৰতিবাদত দাতা পৰিয়ালৰ লোকৰ আমৰণ অনশন। সভাপতিগৰাকীৰ ছত্ৰছায়াত উক্ত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ সদস্যৰ। 2013 চনৰ পৰা নিযুক্তি দিব বুলি ফুচুলাই থকাৰ অভিযোগ ভুক্তভোগী চেলিমুদ্দিন আহমেদৰ। 1998 চনতে সমবায়খনৰ নামত 1 বিঘা মাটি দান দিছিল প্ৰয়াত হাইদৰ হুছেইনে। দাতা পৰিয়ালক এটি চাকৰিত মকৰল কৰাৰ ৰাজহুৱা সিদ্ধান্তকো চৰম অপমান কৰিছে সমবায়খনৰ সভাপতি আবুল হুছেইনে। চাকৰি নোপোৱা পৰ্যন্ত অনশন প্ৰত্যাহাৰ নকৰে চেলিমুদ্দিনে। প্ৰয়োজনত পৰিয়ালসহ অনশনত বহাৰ হুংকাৰ বঞ্চিত প্ৰাৰ্থীগৰাকীৰ। মোৰ 98 চনত চুক্তি আছিল, কমিটিৰ কোনো মাটি নাছিল। মোৰ আটাই 1 বিঘা মাটি দান দিছিলে। প্ৰস্তাৱ লিখিছিলে ভৱিষ্যতে কৰ্মচাৰী প্ৰয়োজন হ'লে হাইজাৰ হুছেইনৰ ORSৰ প্ৰথম সুবিধা হ'ব। প্ৰথমটো বেলেগ, আজি লাষ্ট নম্বৰটো দিয়া নাই, আজিলৈকে দিয়া নাই, পোৱা নাই। মই বহুত দৰখাস্ত কৰিলোঁ, প্ৰায় দৰখাস্ত মোৰ তাত 20-30খন ইয়াতে আছে। আজিলৈকে মোক গা ভিয়ে কয়, কিন্তু দিয়া নাই মোক। সভাপতিয়ে কি কয় এই সম্পৰ্কে? সভাপতি এই সম্পৰ্কে মোক গা ভি ক'ব, আজি দিম কালি দিম, আজিলৈকে দিয়া নাই। অন্য মানুহে এতিয়া 6জনকে কৰ্মচাৰী বৰ্তমান কাম কৰি আছে। সভাপতিৰ নাম কি? আবুল হুছেইন। ক'ত ঘৰ তেখেতৰ? আচলতে গুৱাহাটীত থাকে। এইটো সভাপতি কৰিব লাগে নে এইটো আপোনাৰ কমিটি আছে, কমিটিৰ লগত সভাপতি মেইন চেয়াৰমেন। সভাপতিয়ে কৰিব লাগে। এতিয়া আপুনি কি ভাবে? এতিয়া মোৰ অনশনটো কৰাৰ উদ্দেশ্য হ'ল মই ইয়াত পইচাটো পাব লাগে। পইচা পাব লাগে নে চাকৰিটো পাব লাগে? মই সংস্থাপন যিকোনো এটা মই পাব লাগে, মই সেইটো কাৰণে অনশন। এই সম্পৰ্কত ৰাইজে কি কয়? ৰাইজেতো দিব কৈ আছে, 15 চনত প্ৰস্তাৱ লৈছিলে, কিন্তু কাৰ্যকৰী কৰা নাই। মহকুমা পৰিষদৰ লগত আপুনি যোগাযোগ কৰিছিল নে? কৰিছিলোঁ, অৰ্ডাৰ দিছিলে। এইটো অৰ্ডাৰ দিছিলে। তেখেতসকলক আমাৰ ডকুমেণ্টছ ল'ব কৈছিলে, লোৱা নাই। তেখেতসকলে 5জন কৰ্মচাৰীৰ জৰিয়তে চলি থকা বুলিহে কৈছে। কিন্তু নেক্সট আকৌ 14 চনত এইটো দিছিলে, 16 চনত আকৌ নতুন কৰ্মচাৰী এটা মেম্বাৰ একজন কৰ্মচাৰী হিচাপে গ্ৰহণ কৰি এতিয়া কাম কৰি আছে। তাৰমানে আপোনাৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাই? গুৰুত্ব দিয়া নাই, মোক গুৰুত্ব নিদি আনজনকহে দিছে। তেখেতে কি কয় এতিয়া? সভাপতি তেখেতে দিম বুলিয়ে কৈ আছে, কিন্তু দিয়া নাই। গায়েৰা দিয়া মন্তব্য, গায়েৰা দিয়া মন্তব্য, গা পি ধুনীয়াকৈ ক'ব, আজিলৈকে দিয়া নাই।